কেনেকৈ দাঁতকেইটা আপোনালোকে চাফা ৰাখিব সেইটোকে মই আপোনালোকক দেখুৱাম এতিয়া। আপোনালোকে চাব দেই, প্ৰথমে কি ল'ব। প্ৰথমে এয়া মই ৰচুন লৈছোঁ। ৰচুনটো এনেকৈ পিহনাখনত আপোনালোকে পিহিব, এনেকৈ কদুকচ কৰিব, কেইটামান ফুট ল'ব আপোনালোকৰ দাঁতকেইটা। আৰু আমি এতিয়া দাঁতকেইটা আমাৰ খুব ৰঙচুৱা হৈ যায় যিকোনো বস্তু খালে, ভাত খালেও হয়, অন্য বস্তু খালেও হয়। গতিকে আপোনালোকে কেনেকৈ দাঁতকেইটা চকচকীয়া বগা ধকধকীয়া হৈ থাকিব লাগিব, তাৰ কাৰণে আপোনালোকে এই নহৰু 3টা ফুট ল'লোঁ, লৈ পেলাই মই আৰু দি পেলাই এইকেইটা আপোনালোকে অকণ মিহিকৈ বাতিলেও বাতিব, মিহিকৈ পিচিলেও বেয়া নহয়। আৰু তাতে আপোনালোকে অকণমান নেমু টেঙা ৰস দিব। এইডোখৰ নেমু হয়, গোল নেমু দিলেও হ'ব, কাজি নেমু দিলেও হ'ব, এনেকৈ ৰস অকণমান দিব। তাৰপিছতে আপোনালোকে অকণমান নিমখ ছটিয়াই দিব। আৰু নিমখ খুব বেছি নিদিব, কাৰণ নিমখটো মানে ধৰক দাঁতত লাগিলে হয়তো ছিগিও যাব পাৰে। বেছি নিমখ আমি সহ্য কৰিব নোৱাৰোঁ, অভাৰ নিমখ। গতিকে নিমখ অকণমান দিছোঁ। তাৰপাছতে এইটো কলগেট হয়, তাৰ লগতে অকণমান আপোনালোকে এনেকৈ কৰি পেলাই কলগেট মিক্স কৰিব লাগিব। এইটো কলগেট বগা নহয়, ৰঙা কলগেটে হয়, ক্ল'জ আপ নহয় কিন্তু চাওক আকৌ। তাৰপিছতে এইটো কৰি পেলাই কলগেটখিনি এই ধৰণে খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। এই ধৰণে আপোনালোকে মিক্স কৰিব। মিক্স কৰি পেলাই তাৰপাছতে এয়া আপুনি ব্ৰাছডালে এই ধৰণে কৰি পেলাই এনেকৈ ল'ব, লৈ পেলাই এনেকৈ দাঁতত এই ধৰণে খুব মাজি দেখুৱাব। যেনেকৈ দাঁত ব্ৰাছ কৰে সেই ধৰণে আপোনালোকে ব্ৰাছ কৰিব। মই এতিয়া আপোনালোকক দাঁতকেইটাত ব্ৰাছ কৰি দেখুওৱা নাই, এনেই হাততে দেখুৱাইছোঁ। এই ধৰণে আপোনালোকে এইকেইটা বস্তু মিলাই পেলাই কৰিব। দাঁতকেইটা আপোনাৰ একদম বগা চকচকীয়া ধকধকীয়া বগা হ'ব। আৰু দাঁতকেইটা বগা থাকিলে সঁচাকৈ খুব ভাল লাগে নহয়, মনটো ভাল লাগি থাকে আৰু দেখিবলৈও ভাল লাগে। কিবা এটা মুখত লগালে মেলিলে দাঁতকেইটা বগা হৈ থাকিলে, হাঁহি দিলে খুব উজ্জ্বলতা বাঢ়ে। দাঁতৰ পৰাই আমাৰ মুখৰ সৌন্দৰ্যটো বাঢ়ে। দাঁতকেইটা আগলৈ অহা বা ফাক বা লেতেৰা হ'লে খুব বেছি বেয়া দেখি। গতিকে আপোনালোকে এই ৰেমেডিটো ইউজ কৰিব আৰু ফল পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।